নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আপোনালোকে গম পাইছে থাম্বনেইলখন দেখা পাই ভিডিঅ'টো কি ৰ'ব। তো প্ৰস্তুতি বা দুৰ্দান্ত অভিনয় আপোনালোকক দেখুৱাম, চাই থাকিবৰ মন যায় আৰু গোটেইখিনি অভিনয় দেখুৱাব পৰা মোৰ অধিকাৰ নাই। তো ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। এয়া চাওক, আমি গেলাৰীত টিকট কাটি গেলাৰীত বহিছোঁ। গাঁৱৰ পৰা 6-7জনমান ল'ৰা আহিছোঁ। বৰষুণৰ বতৰ হ'লেও থিয়েটাৰ চাবলৈ আহিছোঁ। প্ৰস্তুতিবাক বহুতেই ভাল পাওঁ। বলক এতিয়া আমি প্ৰস্তুতিবাৰ অভিনয় চাওঁ। বলক। নিজৰ মাজত কৰে তহঁতৰ দুনিয়াখনক দেখুৱাই ফুৰে বাইজি নৃত্য। তোমাৰ মোক যিমান গালি দিবলৈ মন যায় দিয়া, কিন্তু মই নাটকখনো কি ইমান বেয়াকে গালি নিদিবা। যদি পাপি প্ৰায়শ্চিত্ত কৰাব লাগিব, যদি প্ৰকৃত শিল্পী মঞ্চত থিয় কৰাব লাগিব, আৰু যদি প্ৰকৃত পিতৃ মোক তেওঁ আদৰ কৰি নিজৰ বুকুৰ মাজত ল'বই লাগিব। মই তাকো সন্দেহ কৰা নাই, তাকো বিশ্বাসো কৰা নাই। মোৰ দেহত মোৰ পিতাৰ তেজ দৌৰি আছে। কেৱল সেই তেজখিনিক মই পৰীক্ষা কৰি চাব বিচাৰিছোঁ। ব্লাড গ্ৰুপটো পজিটিভ। কেতিয়াবা মাৰ মুখত এটা তলা ওলাই থৈ দিছে। সেই তলাটোৰ চাবিপাত মই বিচাৰি আহিবগৈ লাগিব। আপনার
নহয় নহয় মই আপোনাৰ ছোৱালী নহয় আহিছিল মই মোৰ দেউতাক লগ কৰিবলৈ আহিছিলোঁ কিন্তু এইজন মোৰ দেউতা নহয় বুকুত পৰি কান্দিম বুলি ভাবিছিলোঁ আৰু বুকুখনত দেখোন কামি হাৰ কেইটালৈকে আছে আঙুলি ধৰি মাত খুলিম বুলি ভাবিছিলোঁ এওঁৰ আঙুলি কেইটা দেখোন চালা বটলটোকে খামচি আছে পিঠিটোকে ঘূৰা খেলিম বুলি ভাবিছিলোঁ এওঁৰ পিঠিখনত দেখোন সংসাৰৰ জাবৰবোৰে আছে গৈ হাত চোৰ কৰিছোঁ আঁঠু লৈছোঁ তো এতিয়া চাওকচোন মানুহ কিমান হৈছে অজস্ৰ মানুহেৰে ভৰপূৰ হৈ পৰিছে ঠেলা হেঁচা অৱস্থা হৈছে এতিয়া ওলাই যাব নোৱাৰা হৈছে থিয়েটাৰ শেষ হৈ গ'ল কিন্তু মানুহৰ ভিৰ চাওক আপোনালোকে প্ৰস্তুতিবাৰ অভিনয় চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি মোক জনাব তো মই এতিয়া ভিডিঅ'টো শেষ কৰোঁ শেষ কৰাৰ আগতে আপোনালোকে লাইক কমেণ্ট কৰিব যদিহে মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ গোটেইখিনি কৰি দিব এতিয়া অ'কে বাই বাই